জীৱনত কেতিয়াও কাকো সময় দিবলৈ ফ'ৰ্চ নকৰিবা। যদি তাৰ জীৱনত তোমাৰ ভেলু আছে তেন্তে সি নিজে সময় দিব, আৰু যদি ভেলু নাই তেন্তে সি আপোনাৰ লগত থাকিও আপোনাৰ নহ'ব। এই দুটা বস্তুৰ কাৰণে বহুত মানুহে আপোনাক সন্মান নকৰে। প্ৰথমটো, কেতিয়াও কাৰোবাৰ লগত কথা পাতিবলৈ হাত জোৰ নকৰিব। যদি সি আপোনাৰ লগত কথা পতা নাই তেন্তে আপোনাৰ ওপৰত তাৰ ইণ্টাৰেষ্ট নাই। দ্বিতীয়তে, ভুল তাই কৰে আৰু চৰি আপুনি কয়। সেইকাৰণে তাই আৰু ভুল কৰে আৰু কেতিয়াও তাই নিজৰ ভুলটো মানি নলয়। কাৰোবাৰ লগত সম্পৰ্ক গঢ়া চাই ভাঙা খৰধৰ নকৰিবা। অলপ আৰু সময় দিবা যাতে পিছত পস্তাব নালাগে। কোনোবাই তোমাৰ বিশ্বাস ভাঙে, তাক তুমি ধন্যবাদ দিয়া, কাৰণ সিয়ে তোমাক শিকায় যে বিশ্বাস বহুত ভাবি চিন্তি কৰিব লাগে। এৰি থৈ এনেকুৱাকৈ গুচি গ'ল যে যেনেকৈ তোমাক কেতিয়াও চিনিয়ে নাপাইছিল আৰু এতিয়া এনেকুৱা খং দেখাইছে যেনেকৈ ভাল পোৱাই নাছিল। বিশ্বাস নাই নেকি মোৰ ওপৰত? এনেকৈ কৈয়ে নাজানো কিমান মানুহে আপোনাক ধোকা দি যায়। কিমান যে বেয়া লাগে সেইটো সময়ত যেতিয়া আপুনি কোনো এটা সম্পৰ্ক গছত দিয়াৰ দৰে পানী দি বহুত ডাঙৰ বনাই দিয়ে আৰু এদিন সি আপোনাক ধোকা দি গুচি যায়। মানুহ যদি প্ৰেমত পৰে চিন্তাতটো পৰিয়েই যায়, কাৰণ মৰম তুমি যিমানেই কৰা অলপ হ'লেও কম হৈয়ে যায়। শক্তিৰ দৰকাৰ তেতিয়া হয় যেতিয়া আপুনি কিবা এটা বেয়া কৰিব, নহ'লে জীৱনত সকলোবোৰ পাবলৈ প্ৰেমেই যথেষ্ট। নেতৃত্ব কৰা মানে সকলোকে ভাল ৰাস্তা দেখুওৱা, না কি সিহঁতৰ ওপৰত ৰাজত্ব কৰা। জিকাৰ পাছততো গোটেই দুনীয়াখনে আপোনাক বাহ দিয়ে, নিজৰ কৰি লয়, কিন্তু হৰাৰ পাছত যিজনে আপোনাক সাৱটি লয় তেওঁহে নিজৰ হয়। সময়ে মনে মনে থাকিব শিকালে, নহ'লে যি মনে মনে শুনি থাকে সি চিঞৰি চিঞৰি ক'বও জানে। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।